নমস্কাৰ বন্ধুসকল, আগবাঢ়িছোঁ আসাম জিকেৰ কেইটামান অতিশয় গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰৰ মাজলৈ। অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম হৈছে কামৰূপ। প্ৰাচীন কামৰূপৰ চাৰিটা ভাগ কি কি? উত্তৰ হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। বিয়োগী কবি বুলিলে কোন অসমীয়া কবিক বুজায়? উত্তৰ হৈছে ৰঘুনাথ চৌধুৰীক। অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হৈছে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাইদেউতাৰ হাড় পুথিখনৰ লেখক কোন? উত্তৰ হৈছে নৱকান্ত বৰুৱা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনূদিত হোৱা প্ৰথম নাটকখন কি আছিল? উত্তৰ হৈছে শকুন্তলা লম্বোদৰ বৰাৰ। অসমৰ প্ৰথম চনেট কবি কোন আছিল? উত্তৰ হৈছে হেমচন্দ্ৰ গোস্বামী। প্ৰাক-বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবি কোন আছিল? উত্তৰ হৈছে মাধৱ কন্দলী আৰু হেম সৰস্বতী। শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল? উত্তৰ হৈছে মাধৱদেৱ। অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হয়? উত্তৰ হৈছে 1948 চনত গুৱাহাটীত। প্ৰথম অসমীয়া অনাতাঁৰ নাট কি? উত্তৰ হৈছে বীণ বৈৰাগী। বাঁহীৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল? উত্তৰ হৈছে যুগল দাসে। প্ৰথম অসমীয়া সংহতিত সাধনাৰ পুথিখনৰ নাম কি? উত্তৰ হৈছে সংগীত কোষ। লক্ষ্যধৰ চৌধুৰীয়ে কোনখন পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ হৈছে মানুহ বিচাৰি নামৰ পুথিৰ বাবে। আবাহনৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰ হৈছে দীননাথ শৰ্মা। অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোতা কোন আছিল? উত্তৰ হৈছে ৰবিনচন। অসমীয়া সাহিত্যত ৰোমান্টিক যুগৰ আৰম্ভণি কেতিয়াৰ পৰা হয়? উত্তৰ হৈছে জোনাকী কাকত ওলোৱাৰ পৰা। অসমীয়া ভাষা সাহিত্যৰ জনক কোন আছিল? উত্তৰ হৈছে শ্ৰীমন্ত শংকৰদেৱ। সাহিত্য অকাডেমি পুৰস্কাৰ পোৱা ৰং-মিলিৰ হাঁহি উপন্যাসখনৰ ৰচক কোন? উত্তৰ হৈছে ৰং-বং তেৰাং। শ্ৰীমন্ত শংকৰদেৱ ৰচিত প্ৰধান পুথিখনৰ নাম কি? উত্তৰ হৈছে কীৰ্তন-ঘোষা। অসমৰ শিক্ষাৰ স্তৰ কেইটা আৰু কি কি? উত্তৰ হৈছে তিনিটা: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা। অসম সাহিত্য সভাই প্ৰকাশ কৰা অভিধানখনৰ নাম কি? উত্তৰ হৈছে চন্দ্ৰকান্ত অভিধান। বড়ো সাহিত্য সভাৰ প্ৰথমজন সভাপতিৰ নাম কি? উত্তৰ হৈছে জয়ভদ্ৰ হাগেজে। বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল? উত্তৰ হৈছে 1955 চনৰ 16 নৱেম্বৰত। প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ হৈছে ল'ৰা-বন্ধু। সম্পাদক কৰুণাভিৰাম বৰুৱা। প্ৰথম অসমীয়া গল্প সংকলন কোন? উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম কথা-কবিতাৰ ৰচক কোন? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। অসমৰ প্ৰথম মহিলা আলোচনী কি? উত্তৰ ঘৰজেউতি। সম্পাদক কমলালয় কাকতি। অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন? উত্তৰ হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? উত্তৰ হৈছে অৰুণোদয়। সম্পাদক ড নাথান ব্ৰাউন। অসমৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? উত্তৰ হৈছে দৈনিক বাতৰি। সম্পাদক নীলমণি ফুকন। ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।